এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰি সকলো ভালে আছে। বৰ্তমান মোৰো ভাল। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন তেনেহ'লে মই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকৰ আগত দেখাওঁ। ৰেচিপিটো বনাবৰ কাৰণে লৈছোঁ মাছৰ মাথা, এইফালে লৈছোঁ মগু দাইল, ধুই লৈছোঁ মগু দাইলখিনি, এইফালে লৈছোঁ নিমখ, হালধি, গৰম মছলা, জিৰা মছলা, ধনিয়া পাউডাৰ, ৰেড চিলি আৰু মিট মছলা অলপমান লৈছোঁ। লৈছোঁ নহৰু, আদা, পিঁয়াজ আৰু কেঁচা জলকীয়া 4টা। প্ৰথমতে মই এটা কুকাৰ ল'ম। গেছটো জ্বলাই ল'লোঁ। কুকাৰটো গৰম হ'বলৈ দিছোঁ। কুকাৰটো গৰম হৈছে, তাতে মই অলপমান ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি গৰম হৈছে, মই তাতে দালিখিনি ঢালি দিছোঁ। দালিখিনি লৰাই লৈছোঁ। দালিখিনি অলপ ভাজি লৈছোঁ মই। আনফালে এটা কেৰাহী লৈছোঁ। কেৰাহীটো গৰম হ'ব দিছোঁ। আনফালে মই পিঁয়াজটো কাটি লৈছোঁ। কাটি লোৱা পিঁয়াজ, নহৰু, আদা এইখিনি মই পিচি লওঁ। ইয়াতে মই তেল দি দিছোঁ। তেল নহ'ব বুলি মই পানী ঢালি দিছোঁ। দুটা হুইচেল অহালৈকে মই ঢাকনখন লগাই দিছোঁ। আপোনালোকে বিলাহী দিবও পাৰে, নিদিবও পাৰে, বিলাহীটো অপচনেল হয়। মই এটা বিলাহী আছিলে তামোলটো দি দিছোঁ। পিচি লোৱা আদা নহৰুখিনি উলিয়াই লৈছোঁ মই ইয়াতে। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। মছলাখিনি দি দিছোঁ। যিহেতুকে মই
মই দালিত নিমখটো দিয়া নাছিলোঁ বইল কৰোঁতে, সেইটো কাৰণে এতিয়া বনাওঁতে আপোনালোকে নিমখটো সোৱাদ অনুযায়ী দি দিব, কিমানখিনি দালিত মানে নিমখ লাগিব। কিন্তু ফ্ৰাই কৰোঁতে মই মাছত অলপ নিমখ দিছোঁ, সেইটো কাৰণে মই সোৱাদ অনুযায়ী চাই পিনি নিমখটো দিম। সেইকাৰণে মই চাই পিনি সোৱাদ অনুযায়ী নিমখটো দিছোঁ, আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী নিমখটো দিব। চাওকচোন মছলাখিনি কেনেকৈ তেল এৰিব লৈছে। যেতিয়া মছলাখিনি আপোনালোকে ভাজিব তেতিয়া কিন্তু গেছটো একেবাৰে ল' ফ্লেম কৰি দিব হা। এতিয়া মই ভাজি লোৱা মাছখিনি ইয়াতে দি দিছোঁ, মাছখিনি ভাঙি দিব। যিমান পাৰে সিমান মাছখিনি সৰু কৰি দিব চেষ্টা কৰিব, তেতিয়া বেছি ভাল হয়। এতিয়া মই দালিখিনি দি দিছোঁ ইয়াতে। ধনিয়া পাত ঢালি দিছে, এয়া মোৰ হৈ গৈছে। দেখা পাইছেনে? এয়া অতি সহজে বনোৱা ঘৰত মাছৰ মুৰিগণ্ডা ৰেচিপি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত। ট্ৰাই কৰি ভাল লাগিলে মোক জনাব, আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।